সেয়েহে ভূপেন হাজৰিকাদেৱে আমাক সেই কথাটো কিন্তু প্ৰত্যেকটো গীততে আমাক বুজাই থৈ গৈছে। তেখেতৰ যি উচ্চাৰণ, তেখেতৰ যি শব্দৰ গাঁথনি, সেই গাঁথনি কিন্তু আমি এতিয়া মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ। আৰু প্ৰত্যেকটো শব্দৰ যি গাঁথনি, সেই গাঁথনি কিন্তু আমি বাস্তৱ প্ৰত্যেকটো সময়ত আমাৰ লগত মিলি আছে। ঠিক তেনেকৈ জুবিন গাৰ্গৰ যিখিনি গীত, সেই গীতসমূহ তেওঁৰ যি উচ্চাৰণৰ শৈলী, সেই শৈলীও কিন্তু আমি শ্ৰদ্ধাৰে সুৰিব লাগিব। গতিকে অভিভাৱক অভিভাৱকসকলৰ প্ৰতি মোৰ এটি বিশেষ অনুৰোধ, ছাত্ৰ ছাত্ৰীসকলক আমাৰ অসমীয়া ভাষাটো জীয়াই ৰাখিবৰ বাবে সেই ভাষাৰ অৰ্থ আৰু সেই ভাষাৰ উচ্চাৰণ শুদ্ধ কৰিবৰ বাবে আমি চেষ্টা কৰি কেতিয়াবা আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। সিদিনা শুদ্ধ উচ্চাৰণেৰে কথা কোৱা আমাৰ শিল্পী সৈয়দ ছাদুল্লাদেৱ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। গতিকে লাহে 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 কিন্তু অসমৰ সেই শিল্পীসকল নোহোৱা হৈ যোৱাটো আমাৰ বাবে বৰ দুখৰ কথা আৰু আচলতে ভয়ানক কথা। গতিকে আমি সকলোৱে সেই কথাবিলাকৰ গুৰুত্ব দিব লাগিব। গতিকে এইবাৰ আমি আকৌ গীতৰ মাজেৰে আগবাঢ়িব গৈছোঁ। এইবাৰ মঞ্চত দিব্যানী কৈছে। जो दीदारी तुम
তোর জীবনৰ গাব বিচাৰো মৰমৰ মাতে আকাশী গংগা বিচৰা